নমস্কাৰ সদৌ অসমবাসী ৰাইজ আৰু মোৰ ভিউৱাৰ্ছসকল আৰু যিবিলাকে চোৱা নাই আজি তেওঁলোকেও চাব, তেওঁলোককো মই প্ৰণাম জনাইছোঁ। পিতৃ মাতৃ সকলোকে ভাই ভনী এইসকলক মৰম দিছোঁ, সমনীয়াবিলাকক শ্ৰদ্ধা ভক্তি মৰম চেনেহ দিছোঁ। আজি মই মোৰ এই জয়মতী ডেকাৰ ব্লগ স্থললৈ সকলোকে সম্ভাষণ জনাইছোঁ আৰু মৰম চেনেহ দিছোঁ, আন্তৰিক শুভেচ্ছা দিছোঁ সকলোকে। আৰু আপোনালোকে চাগে ভালেই আছে আৰু মই ভালে থকাটোৱে কামনা কৰোঁ, ভগৱানে সকলোকে ভালে ৰাখক। আৰু মোৰ আপোনালোকৰ আশীৰ্বাদত অসুখ ভাল হৈছে, কিন্তু পৰোঁতে মোৰ ডিঙিটো এটা ছাইডত বহুত দুখ পাই ফুলি গৈছিল, গতিকে মোৰ মাতটো অকণমান গেংগেঙীয়া হৈছে, গানটো গাওঁতে অলপ কষ্ট হয়। তথাপি মই পাৰোঁ নোৱাৰোঁ গান গাই ভাল পাওঁ, নাচি ভাল পাওঁ, সেইকাৰণে আপোনালোকৰ লগত থাকি খুব ভাল পাওঁ। আপোনালোকে মোৰ এটা পৰিয়ালৰ দৰে হৈ গৈছে, মোৰ বহুত ভাল পাইছোঁ। আপোনালোকে যে মোক বহুমূলীয়া সময়খিনি নষ্ট কৰি পেলাই যে কষ্ট কৰি যে মোক মৰম চেনেহ দি চাইছে, তাতে মোৰ বহুত আনন্দ লাগিছে। এতিয়া এইখিনিতে মই আৰু এটা কথা কওঁ যে মোৰ দুটা চেনেল হৈছে। আগতে এটা দিছিলোঁ মই জয়মতী ডেকা ব্লগছ, সেইটো এতিয়া মই শ্বৰ্টছ কৰিছোঁ, জয়মতী ডেকা শ্বৰ্টছ কৰি দিছোঁ। আৰু আজিৰ পৰা এইটো নতুন জয়মতী ডেকা ব্লগছ দিছোঁ। দুইটাতে মই দি থাকিম, যি নতুন ফোন এটা কিনি আনিছোঁ আৰু সেইটো নতুন ফোনত মই দিম এইটো, আৰু সিটোতো দিম, শ্বৰ্টছৰ ভিডিঅ' দিম, মাজে মাজে দুইটাতে দিম। আপোনালোকে দুইটা চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এইখিনিতে মই আৰু এটা কথা কৈছোঁ, কবিতা বৰা ব্লগছ এটা আপোনালোকে পাইছে নিশ্চয়। চাবোন বনায়, খাদ্য কিবা ৰেচিপি বনায়, ধুনীয়া ধুনীয়া বস্তু বনায়। সেইজনী মোৰ একমাত্ৰ ছোৱালী, ল'ৰা তিনিটাৰ ভিতৰত এজনী ছোৱালী গাঁৱতে পৰিছে, তাইৰো ছোৱালী এজনী বিয়া দিলে, নাতি হ'ল 6 বছৰ হৈছে। এতিয়া মই আজোৱাইতা, আৰু তেওঁৰ ছোৱালীজনী মোৰ নাতিজনীও হাইস্কুলৰ মাষ্টৰণী কৰে। গতিকে মোৰ কবিতা বৰা ব্লগছটোলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আপোনালোকে সকলোৱে চাব। আৰু মোৰতো অনুৰোধ কৰিছোঁ আপোনালোকে প্লিজ ছাবস্ক্ৰাইব, কমেণ্ট, শ্বেয়াৰ আৰু লাইক কৰিব। এতিয়া মই আজি যিটো ভিডিঅ' কৰিম, এটা গীত গাম, সেই গীতটো মই অলপমান নকলেই নহ'ব। আপোনালোকৰ আগতীয়াকৈ মই কৈছোঁ, এজনী গাঁৱৰ ছোৱালী এজনী টাউনত বিয়া দিলে, টাউনৰ ল'ৰা এটালৈ বিয়া দিয়াতে তেতিয়া মাকে গাঁৱৰ পৰা আগৰ দিনতো আজিৰ দৰে ধৰি লওক মোবাইল, টিভি, ৰেডিঅ', লেপটপ এইবিলাক নাছিল। এইবিলাকৰ মাধ্যমে আজিকালি দিয়ে, আগতেতো নাছিল, চিঠি দিয়ে। এমাহৰ আগতে দিয়ে, 15 দিনৰ আগতে, 20 দিনৰ আগতে, এতিয়া বহুত দিন লাগে তেতিয়াই পায়। মাকে চিঠি এখন দিছিল, গাঁৱত এখন ভাওনা হ'ব, দ্ৰৌপদী বস্ত্ৰখন ভাওনা হ'ব। এই ভাওনাখন চাবৰ কাৰণে জীয়েকক লগৰ মিতিৰৰ এজনীৰ লগত লৈ আনিবগৈ বুলি পেলাই চিঠিখন দিছিল। চিঠিখন পাই সেই চিঠিখনৰ উত্তৰটো টাউনত পৰা, নগৰত পৰা ছোৱালীজনীয়ে মাকলৈ কি উত্তৰ দিছিল, সেই উত্তৰখিনি মই এই ভিডিঅ'টোত গানৰ মাধ্যমেৰে আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ। অনেক ভুল হ'ব পাৰে, সেইটো আপোনালোকে মোক ক্ষমা কৰিব তাৰ কাৰণে। এতিয়া মই গীতটো আৰম্ভ কৰিছোঁ, ভুল হ'লে ক্ষমা কৰিব, মই শতবাৰ নমস্কাৰ কৰি দিছোঁ। মোৰ মাতটো অকণমান গেলেগেলীয়া দেই, অনুৰোধ কৰিছোঁ। চেনেহৰে আই গোপনে কান্দিছোঁ আজি তোৰ চিঠি পাই, তোৰ চিঠি পাই। চেনেহৰে আই গোপনে কান্দিছোঁ আজি তোৰ চিঠি পাই, তোৰ চিঠি পাই। গাঁৱলীয়া ছোৱালী মই, মনত পৰে গাঁৱলে, নগৰতে দৰা পালি মোক বিয়া দিবলে, মোক বিয়া দিবলে। গাঁৱলীয়া ছোৱালী মই, মনত পৰে গাঁৱলে, গাঁৱলীয়া ছোৱালী মই, মনত পৰে গাঁৱলে, নগৰতে দৰা পালি মোক বিয়া দিবলে, মোক বিয়া দিবলে। চেনেহৰে আই
গোপনে কান্দিছো আজি তোৰ চিঠি পাই, তোৰ চিঠি পাই। নগৰ নহয় গাঁৱৰ দৰে সজাৰ দৰে আই, সজাত বন্দী পক্ষীৰ দৰে মই নিৰূপাই, মই নিৰূপাই। নগৰ নহয় গাঁৱৰ দৰে সজাৰ দৰে আই, সজাত বন্দী পক্ষীৰ দৰে মই নিৰূপাই, মই নিৰূপাই। চেনেহৰে আই গোপনে কান্দিছো আজি তোৰ চিঠি পাই, তোৰ চিঠি পাই। লগত আকৌ নানিবি মোৰে শপত আই, শাহু আইৰে শাসনতে দুখৰে মোৰ সীমা নাই, দুখৰে মোৰ সীমা নাই। লগত আকৌ নানিবি মোৰে শপত আই, শাহু আইৰে শাসনতে দুখৰে মোৰ সীমা নাই, দুখৰে মোৰ সীমা নাই। চেনেহৰে আই গোপনে কান্দিছো আজি তোৰ চিঠি পাই, তোৰ চিঠি পাই। চেনেহৰে আই। নমস্কাৰ।